কি হা তুমি বলে IUPAC 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 nomenclature for complex compounds নাজানা বাৰু they are অলপমান ট্ৰিকি এণ্ড ভিডিঅ'টো অলপমান দীঘল যাব কিন্তু আই থিংক মই অলপ বুজাই দিব পাৰিম বাৰু ইয়াৰ এইখিনি বুজাৰ আগতে কেইটামান ইম্পৰ্টেণ্ট বস্তু প্ৰি ৰেকুইজিট নলেজ প্ৰি ৰেকুইজিট বুলি কয় প্ৰি ৰেকুইজিট মানে বুজবা লগা বস্তু যোনটো এইখিনি বুজাৰ আগতে বুজবা লাগে হা তো কিছুমান বস্তু নাম্বাৰ 1 হ'ল কোঅৰ্ডিনেশ্যন স্ফিয়াৰ আৰু কোঅৰ্ডিনেশ্যন বণ্ডছ কেনেকৈ হয় কি হয় এইখিনি জানিব লাগিব ছেকেণ্ড হ'ল মেটেল চেণ্টাৰ কি হয় অ'কে আৰু থাৰ্ড হ'ল লিগেন্স আৰু ডেণ্টিচিটি বাৰু আৰু অলপমান দীঘল মাল কিন্তু মই বুজাই দিম লিখি লওঁ আগতে হয়নে নহয় আৰু মেইন হ'ল কেলকুলেটিং অক্সিডেশ্যন ষ্টেটছ বা অক্সিডেশ্যন নাম্বাৰ্ছ এই চাৰিটা বস্তু মনত মানে জানবা লাগব এই গোটেই নোমেনক্লেচাৰ বুজবৰ কাৰণে অক্সিডেশ্যন ষ্টেট সেয়া কৰাটো ক্লাছ 9তে ক্লাছ 9হে আহে ক্লাছ 11তে শিকিছিলোঁ আৰু বাকী এইবিলাক বস্তু অলপমান ৰিভিজন কৰিম মোৰ লগত অলপমান এক্সাম্পল আছে এণ্ড সেই কৰি লওঁ আৰু অলপমান ৰিভিজন কৰি লওঁ হয় নে নহয় চ' মোৰ লগত এতিয়া দুটা এক্সাম্পল আছে দুটা কোঅৰ্ডিনেশ্যন স্ফিয়াৰ এই যোনটো বণ্ড বনাই আছে এইটো কমপ্লেক্স আয়ন এটা হয় নে নহয় কমপ্লেক্স আয়ন এটা এই কমপ্লেক্স আয়নৰ এই ভিতৰৰ স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত যোনখিনি মাল এই মালটোক কয় কোঅৰ্ডিনেশ্যন স্ফিয়াৰ তাৰমানে ভিতৰত যি হৈ আছে আল ভাল হোৱাতে এবাৰ হা সেইখিনি কোঅৰ্ডিনেশ্যন স্ফিয়াৰ কোঅৰ্ডিনেশ্যন বণ্ডিং হৈ আছে এণ্ড এইখিনি আমাক জানিব লাগে আৰু যে এইখিনিৰ ভিতৰতে হৈছে ক'ৰবাত বোলে কোবাৰ পৰা কিবা কপাৰ আনি আল ভাল কিবা কৰি কেনে সেনেকৈ নহ'ব হয়নে নহয় আমাৰ স্কুৱেৰ ব্ৰেকেটৰ যিমানখিনি বস্তু সেইখিনিৰ লগত আমি অলপমান ইফাল কৰিম হয়নে নহয় আমি লেনা দেনা কৰিম বাৰু আমাৰ লগত দুটা আছে এতিয়া কমপ্লেক্স আয়ন এটা হ'ল ফেৰাছ হেক্সাচাইনাইডো ফেৰাছ ফেৰেট ফেৰিক পাহৰিলোঁ ৰ'বাচোন সেয়াটো নামটো এক ছেকেণ্ড নাই হেক্সাচাইনো ফেৰেট য়েছ কাৰেক্ট বা ফেৰিচাইনাইডো বুলি কয় ফেৰিচাইনাইড বা হেক্সাচাইনাইডো ফেৰেট দিছ ওৱান এণ্ড ইফালে আছে এইটো অলপমান কমপ্লেক্স লুকিং বস্তু বাট দিছ ইজ ট্ৰেছ ইথাইল এমিন ইথাইলিন ডাইএমিন মুখতে নাহে ত্ৰিছ ইথাইলিন ডাইএমিন কোবাল্ট অ'কে অলপমান মুখত নাহে বাৰু বুজি পাইছোঁ কিন্তু বুজিলে গম পাম এতিয়া ইয়াৰে পৰা দুটা বস্তু গম পাম আমি মেটেল চেণ্টাৰ কি হয় আৰু লিগেন্স আৰু ডেণ্টিচিটি কি হয় অ'কে চ' মেটেল চেণ্টাৰ মানে এই যে বণ্ড বনি আছে এই বস্তুবিলাকৰ বণ্ড য'ত লাগি আছে সেই তাৰে মাজত যোনটো মেটেল থাকে যেনেকৈ ইন দ্য কেছ অফ দিছ ওৱান ইট ইজ ফেৰিক মানে আইৰণ হা ফেৰাছ আইৰণ আইৰণ মালটো আইৰণ হা এণ্ড ইন দিছ কেছ ইট ইজ কোবাল্ট কোবাল্ট এতে আইৰণ চ' দিছ ইজ দ্য মেটেল চেণ্টাৰ এইটোৰ মাজতেই ইফাল হ'ব এইটো জানবা লাগিব যে এনেকৈ চাই কেনে গম পাব লাগিব যে এইটো মেটেল এইটো মেটেলৰ লগত লাগি আছে মালবোৰ চ' এইখিনি গম পালেহে আমি নোমেনক্লেচাৰত মালখিনি বনাব পাৰিম লিখিব পাৰিম বস্তুটো এণ্ড ছেকেণ্ড হ'ল লিগেন্স এতিয়া লিগেন্স কি হয় জানবাই লাগে অলৰেডি বাট কুইক ৰিভিজনৰ কাৰণে এইবোৰ যোনবোৰ যে লাগি আছে এইবোৰ চাইনাইড মলিকুলছ হয় নে নহয় এইবোৰ চাইনাইড মলিকুলছ এইবোৰ যে লাগি আছে এই মেটেল চেণ্টাৰটোৰ লগত সেইবিলাকক কয় লিগেন্স হা লাগি থকা বস্তুবোৰ লাগি থকা বস্তু চিম্পল এণ্ড এইটো দেখিছে না দিছ ইজ কমপ্লেক্স এ বিট হা কিন্তু এতে কেইটা লিগেন্স আছে ভাবাচোন হাউ মেনি লিগেন্স আৰ দেয়াৰ ইন দিছ কমপ্লেক্স আয়ন ৱেল এতে তিনিটা আছে একচুৱেলি ইভেন দো এটা 1 2 3 4 5 6 6টা বণ্ড বনি আছে কিন্তু একচুৱেলি এটা অকল তিনিটা লিগেন্স আছে এই তিনিটা হা ইথাইলিন ডাইএমিন তিনিটা আছে এতে হা কিয় কাৰণ এই যোনটো এইটো চাই লয় এইটো এটা লিগেণ্ড এইটো এটা লিগেণ্ড আৰু এইটো এটা লিগেণ্ড ইণ্টাৰেষ্টিং কাৰণ এটা লিগেণ্ডে দুটা বণ্ড বনায় হা এইটো এটা লিগেণ্ডে দুটা বণ্ড মাৰিছে সেই যে বেছি বণ্ড বনাই মেটেল চেণ্টাৰটোৰ লগত সেইটো কয় ডেণ্টিচিটি অ'কে যিমানকেইটা বণ্ড বনাব সিমানে বেছি তাৰ ডেণ্টিচিটি সিমানে সেইটো পলিডেণ্টেড মনোডেণ্টেড এণ্ড ছ' অন এণ্ড ছ' ফৰ্থ হা মানে মনোডেণ্টেড মানে এটা মানে ছাপ'জ যি চাইনাইড মলিকিউল সেইটো এটা বণ্ড বনাই আছে তাৰ মানে মনোডেণ্টেড এটা ডেণ্টেড শব্দটো ক'ৰ পৰা আহিল টুথ মানে দাঁতৰ ৰিলেটেড আৰু বস্তুটো চ' যেইটা দাঁত সিমানে তাৰ ডেণ্টিচিটি মানে যিমানটা বণ্ড সিমানে তাৰ ডেণ্টিচিটি সিমানে তাক
হেয়া কৰিব এতিয়া আছে অলপমান মাল কিন্তু এইটো ইম্পৰ্টেণ্ট জানা যাতে আমি এই যে এইবিলাক থাকে ন আমি যাতে অলপমান নোমেনক্লেচাৰত হেয়া কৰিব পাৰোঁ এণ্ড লাষ্টলি কেলকুলেটিং অক্সিডেশ্যন ষ্টেটছ নাম্বাৰ চিম্পল ৰিভিজন কৰিলেও আগতে জানো যে আমি ছাপ'জ এইটো আছে এইটো এক্সাম্পল লৈ লওঁ হা কোবাল্ট আৰু হেয়াৰ এতিয়া ছাপ'জ আমি কিহৰ ওলাব লাগে অক্সিডেশ্যন ষ্টেট সেইটো ইম্পৰ্টেণ্ট এতিয়া আমি ওলাব লাগে অক্সিডেশ্যন ষ্টেট এই মেটেল চেণ্টাৰটোৰ ভালকৈ এৰ'টো বনাই লওঁ মেটেল চেণ্টাৰটোৰ অক্সিডেশ্যন ষ্টেট লাগে আমি ইউজ কৰিব লিখিবৰ কাৰণে নোমেনক্লেচাৰত সেইকাৰণে আমি সেইটো কেলকুলেট কৰিম হয়নে নহয় এণ্ড হিয়াৰ ইন দিছ কেছ অফ কোবাল্ট কি বুলি কয় 30 ইথাইলিন ডাইএমিন কোবাল্ট এইটো আমাৰ 20-30 নহয় দেই আমাৰ অসমীয়াৰ বাট আছে কম গৈ আছোঁ গোয়িং দেৰ চিল হা বাৰু য়েছ চ' এতিয়া এইটোত কি হ'ব এই আমি কোবাল্টৰ অক্সিডেশ্যন ষ্টেট ওলাব লাগে ন চ' আমি কোবাল্টৰ অক্সিডেশ্যন ষ্টেটটো এক্স বুলি ধৰি ল'ম ৰ'বা গ্ৰীণ কালাৰ লৈ লওঁ এক্স বুলি ধৰি ল'লোঁ হা এতিয়া ইথাইলিন ডাইএমিন যেতিয়া আগত যাম তেতিয়া ক'ম যে দিছ ইজ আ নিউট্ৰেল লিগেণ্ড তাৰমানে ইয়াৰ অক্সিডেশ্যন ষ্টেট নাই ইট ইজ 0 চ' আমি 0 বুলি ল'ম 3x0 বুলিও ল'ব পাৰোঁ কাৰণ 3টা আছে হয় নহয় চ' উইচ ইজ আল্টিমেটলি 0 আৰু লগত আমি ওপৰত যদি চাওঁ এটা কমপ্লেক্স আয়নটোৰ গোটেই এটা চাৰ্জ এটা আছে উইচ ইজ 3+, চ' ৰিডক্সত পঢ়িছোৱে চ' এইটো ইফালে 3+ বুলি লিখি দিব পাৰোঁ এন ইফালে যদি 0 আমি যদি অলপমান মেথছ কৰোঁ চিম্পল মেথছ আই হোপ তোমালোক মেথছ জানা নহ'লে বহুত বেয়া কথা হ'ব তেতিয়াহ'লে এই কোবাল্টৰ অক্সিডেশ্যন ষ্টেট আহিব +3 এণ্ড এইটো আমি ৰোমানত লিখিম এনেকৈ কিয় ৰোমানত লিখিম সেইটো পিছত কৈ আছোঁ বাট ফৰ নাও কিপ দিছ ইন মাইণ্ড অ'কে চ' কি হ'ল কৰ্ডিনেশ্যন স্ফিয়াৰ কি এই গোটেই স্কুৱেৰ ব্ৰেকেটৰ মালবিলাক ভিতৰৰ মালবিলাকক কৰ্ডিনেশ্যন স্ফিয়াৰ বুলি কয় এই গোটেইটো ভাবিলা গোটেইটো এটা স্ফিয়াৰ বুলি হা এই যে মাল হৈ আছে এইটো স্ফিয়াৰ হা এই যে মাল হৈ আছে এইটো স্ফিয়াৰ চ' সেনেকৈ মনত ৰাখিব পাৰি যে দিছ ইজ কৰ্ডিনেশ্যন স্ফিয়াৰ নামটো গম পাব লাগে যে কৰ্ডিনেশ্যন স্ফিয়াৰ মানে এইটো বস্তু গম পাব লাগে যে আচ্ছা এইটো আৰু এটা কথা এইটোক এণ্টিটি বুলিও কয় কৰ্ডিনেশ্যন স্ফিয়াৰ / এণ্টিটি একে বস্তু আই থিংক বাট অলপমান চাই ল'বা গুগল কৰি ল'বা তোমালোকৰ মইতো বেষ্ট টিচাৰ নহয় হয়নে নহয় চ' য়েছ এণ্ড ছেকেণ্ড হ'ল মেটেল চেণ্টাৰ চিম্পল মাজৰ মেটেলটো মেটেল চেণ্টাৰ লিগেণ্ডছ মানে যোনবোৰ বস্তু লাগি আছে এণ্ড কেইটা বণ্ড বনাই পাৰ লিগেণ্ড ইজ কল্ড ইটছ ডেণ্টিচিটি য়েছ এণ্ড আমাক কেলকুলেটিং কৰিব লাগে আমি অক্সিডেশ্যন ষ্টেট নাম্বাৰ যাতে আমি অলপমান নোমেনক্লেচাৰ লিখিব পাৰোঁ অ'কে এণ্ড এতিয়া মই এক্সাম্পলেদি তাৰে আগতে এটা মই বস্তু দেখাই লওঁ কিছুমান লিগেণ্ডৰ কি বুলি কয় নাম আছে আমি বেলেগকৈ লিখোঁ হা বস্তুবিলাকৰ ছাপ'জ এতিয়া আমি H2O ন আমাৰ এটা লিগেণ্ড থাকে আমি বণ্ড বনাই সেইটোক আমি নৰ্মেলি ৱাটাৰ বুলি কওঁ বা সেনেকুৱা কিন্তু এতিয়া IUPACত কমপ্লেক্স কম্পাউণ্ড সেইটো একোৱা বুলি কয় একোৱা হা অলপ লেভেল দি ক'ব লাগে একোৱা হা হয় নহয় এতিয়া চিমিলাৰলি এমনিয়া আছে আমি জানো চব এমনিয়া এইটো বাট এইটো IUPACত কমপ্লেক্স কম্পাউণ্ডৰ আণ্ডাৰত নোমেনক্লেচাৰত আমি এমিন বুলি কওঁ উইথ ডাবুল এম হা নট দ্য ছিংগল এম এমিন যোনটো অৰ্গেনিকত পঢ়িছিলোঁ বাট ডাবুল এম এমিন হা অ'কে ঠিকে আছে অলপমান উইয়াৰ্ড এইটো বস্তু বাট হেণ্ডেল কৰি ল'ব লাগিব এইবিলাক মুখস্থ কৰি ল'ব লাগিব এইখন গোটেই টেবুলখন মই PDF কৰি ডিছক্ৰিপশ্যনত দিছোঁ লিংকটোত যাই চাই ল'বা এণ্ড আই হোপ এইখিনি মেমৰাইজ কৰিব লাগিব কাৰণ এইবিলাক অলপমান ইম্পৰ্টেণ্ট এইখিনি যদি মেমৰাইজ কৰি লোৱা আহি যাব বস্তুখিনি মানে অলমষ্ট অল কিছুমান এতিয়া মই এক্সাম্পলত কিছুমান বস্তু আছে সেইকেইটা মই চাৰ্কেল কৰি দিছোঁ এই আৰু কিবা এক্সাম্পল ল'লোঁ পাহৰিলোঁ বাট আমি আকৌ এইটো টেবুলখনত আহিম যদি লাগে চ' য়েছ এইটো অক্সালেট বুলি কয় দিছ ইজ বেচিকেলি C2O4 এটাৰ কম্পাউণ্ডটো এনেকুৱা হয় আৰু এটা থাকে কাৰ্বনটোৰ লগত বণ্ড হৈ থাকে এণ্ড এইটো ইফালে দুটা বণ্ড ফৰ্ম কৰে দিছ ইজ বাইডেণ্টেড মানে দুটা দাঁত থকা এটা লিখা আছে দিছ ইজ বাইডেণ্টেড বুলি মানে দুটা বণ্ড বনায় আৰু এটা মেটেল চেণ্টাৰৰ লগত চ' সেনেকৈ আমি এই টেবুলখন আকৌ এবাৰ আহিম ফৰ নাও কিন্তু এতিয়া অলপমান এক্সাম্পল কৰি চাওঁ হয়নে নহয় বাৰু ঠিক আছে এইটো এক্সাম্পল COCl2 EN2 ব্ৰেকেটত আৰু Cl অলপমান টান কিন্তু বস্তুখিনি বুজি পাওঁ এতিয়া তাৰে আগত অলপমান ৰুলছ সেয়া কৰি লওঁ এক্সাম্পলটোৰ ইয়াৰ আগত এতিয়া কিছুমান বস্তু ন'টিছ কৰিবা যে এই যে এইখিনি যে আয়নটো আছে কমপ্লেক্স আয়নটো সেইটো আমি গম পাব লাগিব যে সেইটো এনায়ন নে সেইটো কেটায়ন অ'কে ডেট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট কাৰণ দুটাৰে বেলেগ ৰুল আছে অ'কে লাইক কি বুলি কয় কমপ্লেক্স আয়ন এনায়নিক বা কেটায়নিক এই দুটাৰ ওপৰত ডিপেণ্ড কৰিব যে কেনেকুৱা নমেনক্লেচাৰ হয় বাট ফৰ নাও এতিয়া তুমি চাবা যে দিছ ইজ ক্লৰাইড ৰাইট দিছ ইজ লাইক ক্লিয়াৰলি এনায়ন গমে পাই দিয়াৰে মাইনাছ বুলি আছে তো তাৰ মানে ইয়াৰ
এইটো হ'ব কেটায়নিক আৰু ইয়াতকেও চিম্পল হ'ব যে প্ৰত্যেকটা মানে কি বুলি কয় এনেকুৱা যদি ফৰ্মুলা থাকে যোনটো লেফ্ট চাইডত থাকে that is কেটায়ন and যোনটো ৰাইট চাইডত থাকে সেইটো এনায়ন almost every time this is correct so সেইটো মনত ৰাখিবা except for এই যোনটো অৰ্গেনিকত আছে আমাৰ কি বুলি কয় এচিটেটৰ মালবোৰ তাতেহে অলপমান চেঞ্জিং হয় য'ত মানে ধৰা দিছ ইজ সোডিয়াম এচিটেট এইখিনিতে এইটো এনায়ন হয় এইটো কি বুলি কয় কেটায়ন হয় so অলপমান চাই ল'বা ইন দিছ মেক্সিমাম কেছত এইটো ৰাইট চাইডৰটো লেফ্ট চাইডৰটো কেটায়ন আৰু ৰাইট চাইডৰটো এনায়ন so সেইখিনি মনত ৰাখিবা এইখিনি মই এতিয়া পটকে মুচি দিওঁ বস্তুখিনি অ'কে এতিয়া ঠিক আছে আমি গম পালোঁ যে দিছ ইজ কেটায়নিক হয় নহয় কেটায়নিক তাৰমানে এইখিনিতে ইয়াতে প্লাছ চাৰ্জ আছে এইখিনিতে মাইনাছ চাৰ্জ আছে মানে এটা ক্লৰাইড আছে তাৰমানে গম পাবা যে অ'কে এইফালৰটো এইটোৰ মাইনাছ চাৰ্জ এইটোৰ প্লাছ চাৰ্জ চ' সেনেকুৱা হৈ আছে মালটো হা এতিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কেনেকা অ'কে কুল এতিয়া নাম্বাৰ ওৱান ৰুল হা যে কি বুলি কয় এইটো যদি এনায়নিক হ'লে হয় তেতিয়াহ'লে বেলেগ এটা ফাৰ্ষ্ট ৰুল থাকিল হয় হা কিবা এটা থাকিল হয় বাট যিহেতু এইটো কেটায়নিক মই প্ৰথমতে কেটায়নিক কৰাই আছোঁ তেতিয়াহ'লে ফাৰ্ষ্ট ৰুল এতে আমাৰ হ'ল যে এইবোৰ যে লিগান্স সেইবোৰক এলফাবেটিকেলি এৰেঞ্জ কৰা অ'কে তাৰমানে এইবোৰ যে ক্লৰাইড আছে এই ইথাইলিন ডাইএমিন আছে হা এইখিনিত আমি ধুনীয়াকৈ এলফাবেটিকেলি এৰেঞ্জ কৰিম তাৰে আগত পটকৈ চাই লওঁ যে EN আৰু Cl2 মানে কি হা এতিয়া EN টো আচলতে শ্বৰ্ট ফৰ্ম হয় যদি আমি কমপ্লেক্সত লিখোঁ দিছ ইজ ইথাইলিন ডাইএমিন হা ইথাইলিন ডাইএমিন অ'কে ঠিক আছে আৰু Cl2টো জানাই হয়নে নহয় ক্লৰাইড আমাৰ গুড ব্ৰাদাৰ ক্লৰাইড হা এতিয়া ক্লৰাইডক কিয় লিখিলোঁ কাৰণ ইফালে যদি তুমি চোৱা এইখন টেবুলখন এটা ক্লৰাইড এটা দেখিছা এইখন ক্লৰাইড কি হ'ল ক্লৰাইড এটা ক্লৰাইডো আছে IUPAC দাদাই কৈছে যে এইখিনি ক্লৰাইডো বুলি লিখিব লাগিব কমপ্লেক্স কম্পাউণ্ডৰ আণ্ডাৰত চ' সেইকাৰণে আমিও ক্লৰাইড বুলি লিখিম আৰু উপায় নাই আৰু কি কৰিবা আৰু অ'কে লেটছ গ' বেক টু হিয়াৰ এণ্ড এইটো আছে এতিয়া আমাৰ মেটেলটোৰ লগত আমি একো মাথা মাৰিব নালাগে আমি অকল এইখিনি মাথা মাৰিম যে লিগান্সখিনি এলফাবেটিকেলি এৰেঞ্জ কৰিম এতিয়া ইম্পৰ্টেণ্ট কথা যে এই দুটা নাম্বাৰ আছে হয়নে নহয় দুটা আছে এতিয়া ক্লৰাইড দুটা আছে আৰু ইথাইলিন ডাইএমিন মানে ENও দুটা আছে এতিয়া কি কৰোঁ কিয়া যায় হয়নে নহয় এতিয়া মনত আছে না অৰ্গেনিকত আমি যদি দুটা থাকে বা সেনেকুৱা থাকে তেতিয়াহ'লে আমি ডাই ট্ৰাই টেট্ৰা সেইবিলাক এড কৰোঁ চিমিলাৰলি এতেও ডাই ট্ৰাই টেট্ৰা আছে আৰু যদি পলিডেণ্টেড হয় হা পলিডেণ্টেড হ'লে আমি 20-30 টেট্ৰাকিছ বুলি লিখোঁ কিয়া বাত হে বহুত ধুনীয়া চ' মই পটকৈ লিখি দিওঁ এইটো যদি মনোডেণ্টেড হয় মানে ছিংগল টুথ থকা ছিংগল বন বনোৱা যেনেকৈ ক্লৰাইডে ছিংগল বন বনায় হয়নে নহয় এণ্ড চাইনাইডে ছিংগল বন বনায় তেতিয়াহ'লে আমি নৰ্মেল ডাই ট্ৰাই হয়নে নহয় আৰু টেট্ৰা ইউজ কৰিব পাৰোঁ কিন্তু যদি পলিডেণ্টেড হয় তেতিয়াহ'লে আমি কি বুলি কয় ডাই ট্ৰাই টেট্ৰাৰ জেগাত 20 এণ্ড 30 এণ্ড টেট্ৰাকিছ হা এইবিলাক ইউজ কৰিম ইণ্টাৰেষ্টিং কাৰণ আমাৰ মনত থাকিব 20 মানে 20 এণ্ড 30 মানে 30 হয়নে নহয় আমাৰ অসমীয়াত চ' এইখিনি মনত থাকি যাব আই থিংক এইটো অলপমান ভালকৈ লিখিব টেট্ৰাকিছ হা চ' এইখিনি অলপমান ইম্পৰ্টেণ্ট এইটো কামত আহিব কাৰণ ইথাইলিন ডাইএমিন যদি মনত আছে তোমাৰ ফাৰ্ষ্ট কি বুলি কয় এই পিকচাৰখন ক'ত গ'ল এই দিছ ওৱান অলপমান লেতেৰা হৈ থাকিল বাট সেই আৰু মনত আছে নাই ইথাইলিন ডাইএমিনৰ সেইটো এইখিনি মই পটকৈ ধুনীয়া য়েছ চ' এইটো দেখিছেনে এইটো কি বুলি কয় পলিডেণ্টেড হয় নে নহয় কাৰণ দুটা বন বনাই আছে ইনষ্টেড অফ ওৱান চ' সেইকাৰণে দিছ ইজ ইয়াৰ কাৰণে আমি 20-30 টেট্ৰাকিছ ব্যৱহাৰ কৰিম হয় নে নহয় এতিয়া এইখন বেয়া কৰি কেনে অ'কে য়েছ চ' এইখিনি আমি ছাইডত কৰি দিওঁ অলপমান সৰু কৰি দিওঁ ধুনীয়াকৈ অ'কে ভেৰি নাইচ চ' আমি যদি এলফাবেটিকেলি এৰেঞ্জ কৰোঁ তেতিয়াহ'লে দি প্ৰথম আৰম্ভ হয় আৰু য়েছ এজ লাইক অৰ্গেনিক ইয়াতে 20-30 টেট্ৰাকিছবোৰ এলফাবেটত কাউণ্ট নকৰে চ' আমি প্ৰথম লেটাৰ দুটাৰে লগত কনচাৰ্ণড হা চ' আৰু C চ' প্ৰথমতে আহে না C প্ৰথমতে আহে এইটো যদি তুমি ক্লাছ 6ত ক্লাছ 1ত পঢ়া তথাপিতো গম পাবা হয় নহয় চ' প্ৰথমতে আহিব C নে I am confused but anyway কি কয় প্ৰথমতে আমি লিখিম ডাই ক্লৰাইডো কাৰণ দুটা ক্লৰাইড আছে হয়নে নহয় চ' ডাই ক্লৰাইডো
অ'কে কুল দুটা ক্লৰাইড আছে ক্লিয়াৰ ডাইল ইউজ কৰিছোঁ কাৰণ দুটা আছে হয়নে নাই এতিয়া ইএন মানে ইথাইলিন ডাইএমিনো দুটা আছে হয়নে নাই আৰু যিহেতু মই ক'লোৱে মাত্ৰ যে এইটো এটা পলিডেণ্টেড চ' আমি 20 ইউজ কৰিম যাতে 2 ডিফাইন কৰিবৰ কাৰণে কাৰণ দুটা আছে ন চ' 20 ইথাইলিন ডাইএমিন আৰু ইয়াক মানে বেলেগকৈ লিখিব পাৰি ইথেন 1,2 ডাইএমিন বুলিও লিখিব পাৰি যদি সেয়া কৰিছা নৰ্মেল IUPAC একদম 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 একুৰেট IUPAC অৰ্গেনিকৰ এইটোক ইথেন 1,2 ডাইএমিন বুলি কয় বাট অলপমান চিম্পল ৰাখিবৰ কাৰণে ইথাইলিন ডাইএমিন বুলি লিখিম আৰু ব্ৰেকেটত লিখিম কিয় কাৰণ এই 20-30ৰ ওপৰ পিছৰখিনি কি বুলি কয় ব্ৰেকেটত লিখে পলিডেণ্টেড ইয়াতো য়েছ ডেটছ দ্য ৰুল মই কি কৰিম আৰু মইতো একো বদলাব নোৱাৰোঁ হয়নে নহয় উপায়টো নাই আৰু কি কৰিবা আৰু এই দে আৰ হয়নে নহয় দে আৰ হা চ' ইথাইলিন ডাইএমিন ঠিক আছে ইয়াৰ লাষ্টত আমি এই মেটেলটো এড কৰিম ডেম বাহ কিয় বাৰে আই মিন ইমানো ইম্পৰ্টেণ্ট নাছিল বাট এনেই অলপমান হাইপ কৰি দিলোঁ বাট এইখিনি তলত লৈ যাওঁ কুইকলি আমি সহজ হয় বস্তুখিনি সেয়া কৰিবৰ কাৰণে ঠিক আছে অ'কে এণ্ড ৰুল নাম্বাৰ 2 ক'ত গ'ল মোৰ হোৱাইট পেনটো ৰুল নাম্বাৰ 2 যে মেটেল নেম লাষ্ট মেটেল নেম লাষ্ট এইটো এম ঠিক আছে মেটেল নেম লাষ্ট তাৰমানে ইয়াৰ পিছত আহিব আমি কোবাল্ট আমি জাষ্ট লিখি দিম কোবাল্ট কোবাল্ট এণ্ড তাৰপিছত আমি ইয়াতে ৰোমানত ইয়াৰে অক্সিডেশ্যন ষ্টেটটো লিখিম এতিয়া গম পাইছা কিয় ৰোমানৰ কথা কৈছিলোঁ মই চ' ৰুল নাম্বাৰ 3 অক্সিডেশ্যন ষ্টেট মানে OS বুলি লিখিলোঁ সদ্যহতে OS ইন ৰোমান জাষ্ট আফটাৰ দ্য মেটেল নেম চ' ইয়াতে কোবাল্টৰ সেয়া কি বুলি কয় অক্সিডেশ্যন ষ্টেটটো লিখিম পটককৈ কেলকুলেট কৰি লওঁ নে তুমি কেলকুলেট কৰিবা চ' পজ দ্য ভিডিঅ' এণ্ড কেলকুলেট ফাৰ্ষ্ট বিকজ গুড ৰিভিজন হয় নহয় এইটো বহুত লাগিব অক্সিডেশ্যন ষ্টেট চ' 3 ছেকেণ্ড I mean, more than 3 seconds হৈ গ'ল I think but সেয়া আৰু let's do it মই অলপমান নতুন এখন সেয়া কৰিলোঁ কাৰণ এইখন লেতেৰা হৈ গৈছে অ'কে থাকিব দে মনত হয়নে নহয় থাকিব I think এইখিনিলৈকে থাকিব আকৌ আহিম এইটোত পটককৈ কেলকুলেট কৰি লওঁ আমি এইটো X ধৰি লওঁ অ'কে ধুনীয়াকৈ X ধৰি লওঁ এতিয়া এইটো মালটোৰ ইজ এ নিউট্ৰেল লিগেণ্ড অ'কে তাৰমানে ইয়াৰ অক্সিডেশ্যন ষ্টেট নাই দেট মিনছ it is 0 কিন্তু আমি জানো যে ক্লোৰাইডৰ অক্সিডেশ্যন ষ্টেট আছে it is -1 because it's like group 17 হেল'জেন ৰাইট চ' সেইটোৰ কাৰণে -1 ৰাইট কিন্তু -1 দিলে নহ'ব কাৰণ এতিয়া দুটা আছে হয় নহয় তো -2 মানে -2 মানে কেনেকৈ ভালকৈ লিখি লওঁ +2 -1 অ'কে ধুনীয়াকৈ ক্লিয়াৰ কৰি এইটো আছে ন বাহিৰতটো কেলকুলেট কৰিব লাগিব ঠিক আছে ধৰা এতিয়া সেয়াৰ কাৰণে বাহিৰতটো কেলকুলেট কৰিব লাগিব নহ'লে অলপমান মাথা ইউজ কৰি কেনে তুমি ইয়াৰ যদি চাৰ্জটো গম পোৱা এই কৰ্ডিনেশ্যন কি বুলি কয় কমপ্লেক্স আয়নটোৰ তেতিয়াহ'লে চাৰ্জটো ইয়াতে ইয়াক দিব পাৰা কি বুলি কয় ৰাইট হেণ্ড ছাইডত চাৰ্জটো দিব পাৰা নহ'লে গোটেইখিনি সেয়া কৰি 0 ইকুৱেট কৰি দিব পাৰা এতিয়া আমি ইটো কেলকুলেট কৰিম দিছ ইজ -1 কাৰেক্ট ইজ 0 যদি এইটো কেলকুলেট নকৰিলা যদি চাৰ্জটো জানিলা হয় তেতিয়াহ'লে ইনষ্টেড অফ এনেকৈ 0 কৰি ইকুৱেলছ -1 এতিয়া জানো যে এইটো -1 বুলি সেইকাৰণে -1 বুলি দিব পাৰিলা হয় চৰি +1 কাৰণ দিছ ইজ আ কেটায়ন বাট আদাৰৱাইজ তুমি গোটেইকেইটাৰ যদি চাৰ্জ লৈ লোৱা তেতিয়াহ'লে বেছি সহজ হৈ যায় মাজে মাজে মাথা মাৰিব নালাগে চ' +-1 মেথছ দিছ ইজ মেথছ অ'কে আমি 0 বুলি ধৰি ল'ম তেতিয়াহ'লে X কি ওলাব আৰে চিম্পল দিছ ইজ -2 দিছ ইজ -1 চ' দিছ ইজ +3 অ'কে চ' কোবাল্ট ইজ +3 এণ্ড এতিয়া মই এইখন বন্ধ কৰি এটা আনিম এণ্ড এতে ধুনীয়াকৈ মই ৰোমানত এতে 3 বুলি লিখি দিম ৱাও ছুপাৰ নাইচ এণ্ড ইয়াৰ পিছত আমি যোনবোৰ এই যে এনায়ন বাচি থাকিল ছাইডত সেই তাৰে এনায়নখিনি লিখি দিম ক'ত গ'ল নীলা ক্ল'ৰাইড য়েছ ভেৰি নাইচ চ' এইখিনি হ'ল এতিয়া যদি ছাপ'জ Cl2 থাকিল হয় বা Cl3 থাকিল হয় বাট হোৱাট এভাৰ তেতিয়াহ'লে ট্ৰাইক্ল'ৰাইড ডাইক্ল'ৰাইড আমি ব্যৱহাৰ কৰিলোঁ হয় চ' এইটোৰ নাম হ'ল এইটো ডাইক্ল'ৰ'বিছ ইথাইলিন ডাইএমিন কোবাল্ট 3 ক্ল'ৰাইড য়েছ ভেৰি দীঘল বাট আই হোপ ইউ আণ্ডাৰষ্টেণ্ড নাম্বাৰ 1 ৰুল ফৰ কেটায়নিক কমপ্লেক্স আয়নছ ইজ টু এৰেঞ্জ দ্য লিগেণ্ডছ এলফাবেটিকেলি তাৰমানে এইটো এলফাবেট চাম প্ৰথম কোনটো সেইটোৰ ওপৰত বেছ কৰি এইবিলাক প্ৰিফিক্স ইউজ কৰি
This is called numerical prefix বুলি মই কওঁ numerical prefix হা তোমালোকে যি কোৱা ক'বা আৰু মুঠতে ডাই ট্ৰাই টেট্ৰা 20 30 টেট্ৰা কিছ ইউজ কৰি কেনে আমি এইটো লিখিম এণ্ড আমি 20 ইউজ কৰিলোঁ ইন কেছ অফ মনোডেণ্টেড মানে বেছি বেছি বন বনোৱা আৰু ডাই ট্ৰাই ইউজ কৰোঁ আমি নৰ্মেল চৰি পলিডেণ্টেডত আমি কি বুলি কয় 20 30বিলাক ইউজ কৰোঁ এণ্ড মনোডেণ্টেডত আমি ডাই ট্ৰাই ইউজ কৰোঁ চ' সেনেকৈ এলফাবেটিকেলি আমি কৰিলোঁ লাষ্টত আমি মেটেলৰ নামটো দিলোঁ তাৰপিছত আমি অক্সিডেশ্যন ষ্টেটটো দিলোঁ সেই মেটেলটোৰ হয় নহয় কোবাল্টৰ এণ্ড তাৰপিছত আমি যোনবিলাক বাহিৰত এই স্কুৱেৰ ব্ৰেকেটত বাহিৰত থকা কি বুলি কয় এন আয়নবোৰৰ নাম লিখি দিলোঁ আণ্ডাৰষ্টুড পিৰিয়ডটো অলপমান ৰিৱাইণ্ড চিৱাইণ্ড কৰি অলপমান চাই ল'বা আৰু বস্তুখিনিয়ে যদি অলপ কনফিডেণ্ট বুলি কয় কনফিডেঞ্চ অহা নাই এতিয়ালৈকে বাট এতিয়া কনফিডেঞ্চ আহিব কাৰণ আমি এক্সাম্পল নম্বৰ 2 কৰিম এক্সাম্পল নম্বৰ 2 আমি এইবাৰ এটা ল'ম আমি এনায়নিক কি বুলি কয় কমপ্লেক্স আয়ন অ'কে চ' এনায়নিক মাল ক'ত গ'ল মোৰ হোৱাইট পেন আমি এইটো জানো যে দিছ ইজ এনায়নিক ৱাই দিছ ইজ এনায়নিক বিকজ আমাৰ লগত পটেছিয়াম আছে বাহিৰত আকৌ আমি কৈছোঁ ন মনত আছে ন যে ৰাইট ছাইডবোৰ কেটায়ন লেফ্ট ছাইডবোৰ এটা এনায়ন এতিয়াও এপ্লাই কৰে দিছ ইজ ক্লিয়াৰলি কেটায়ন বিকজ দিছ ইজ গ্ৰুপ 1 মেটেল ইয়াৰে পটেছিয়ামৰ চাৰ্জ থাকে +1 ভেলেঞ্চি +1 থাকে চ' দিছ ইজ ক্লিয়াৰলি কেটায়ন এণ্ড দিছ পাৰ্ট এইটো কমপ্লেক্স আয়নটো এনায়নিক মানে এনায়ন এতিয়া যদি এনায়নিক থাকে মাল যদি এনায়নিক কমপ্লেক্স আয়ন থাকে তেতিয়াহ'লে নাম্বাৰ 1 ৰুলটো মই কৈছোঁ ন চেঞ্জ হ'ব বুলি এতিয়া নাম্বাৰ 1 ৰুলটো হ'ল যে যোনটো বাহিৰত থকা মেটেল সেইটোৰ নাম লিখিব লাগিব দেন ৰাইট দ্য নেম অফ আউটছাইড মেটেল অ'কে চ' আউটছাইড মেটেল এতিয়া মই তলতে লিখিম কাৰণ মই বাৰে বাৰে এডিট মাৰিব ইচ্ছা নাই চ' পটেছিয়াম হয় নে নহয় এইটো দিছ ইজ পটেছিয়াম চ' আমি প্ৰথমতে লিখিম পটেছিয়াম অ'কে হ'ল এইখিনিতে ধুনীয়াকৈ ৰখিম আৰু চাম কি মাল আছে আমাৰ লগত ঠিক আছে এতিয়া ছেকেণ্ড বাকী চব একজেক্টলি ছেইম এক্সেপ্ট ওৱান লাষ্ট ৰুল যোনটো মই ক'ম আহি আছোঁ এণ্ড ছেকেণ্ড ৱাজ আমাৰ লিগেণ্ড এৰেঞ্জ কৰা ন লিগেণ্ড এৰেঞ্জমেণ্ট সেইটোৱে এতিয়া ভাগ্য ভাল আমাৰ লগত বেছি লিগেণ্ড নাই মাত্ৰ এটা আছে দিছ ইজ অক্সেলেটো বুলি লিখিব লাগে একৰ্ডিং টু IUPAC ৰোল নাম্বাৰহে আহে নোমেনক্লেচাৰ এইটো চাই লোৱা দিছ ইজ ক'ত আছে এইটো অক্সেলেটো মই চাৰ্কেল কৰি দিছিলোঁ চ' য়েছ অক্সেলেট দিছ ইজ লিগেণ্ডটোৰ নাম অক্সেলেট আমি কওঁ কিন্তু IUPAC মাতে আমি অক্সেলেটো বুলি লিখিব লাগিব অ'কে চ' লেটছ গ' বেক চ' অক্সেলেটো এটাই আছে কিন্তু ইয়াৰে লগত এইটো দেখিছে না এইটো দিছ ওৱান এইটো মালটো আছে হয় নে নহয় আৰু এটা কথা মই যেতিয়া বনাইছিলোঁ এই ডায়েগ্ৰাম চ' ডায়েগ্ৰামত দেখিছোঁ যে এইটো মালটো এনেকুৱা আছিল এনেকৈ এই দুটা কাৰ্বন লগ হৈ আছিল এইখিনি ডাবল বণ্ড লাগি কেনে এইখিনিতে এটা আৰু এইখিনিতে এটা এই দুইখিনি জেগাত বণ্ড বনাইছিল তাৰ মানে দিছ ইজ আ পলিডেণ্টেড বাইডেণ্টেড একচুৱেলি মানে দুটা বণ্ড লগাব পাৰা চ' সেইকাৰণে 20-30 টেট্ৰাকিছৱালা ভাৰ্জন ইউজ কৰিম চ' এই মই পটকৈখিনি মুচি দিওঁ য়েছ চ' 20-30 টেট্ৰাকিছ তাৰ মানে কি হ'ব দিছ ইজ 30 অক্সালেটো 30 অক্সালেটো চ' আমি এতিয়া মনত ৰাখিবা আগৰটোত আমি এনেকৈ জাগা এৰা নাছিলোঁ অ'কে এক্সেপ্ট এইখিনিতে জাগা এৰিম অলপমান কিন্তু বাকীখিনি চব জাগা নেৰাখে এইখিনিতে পাৰিলে এটা ডেছ দিব লাগিছিল কিন্তু অলপমান ইফাল হৈ যায় তোমালোকে অলপমান প্ৰেক্টিচ কৰিলে গম পাবা অলপমান বুক চুক পঢ়িলে গম পাবা যে তাতে এনচাৰবোৰ চাই কেনে গম পাবা যে অ'কে এইটো ডেছ দিব লাগে নে নাই চ' আই এম কনফিউজ ইন দিছ পাৰ্ট যে ডেছ দিব লাগে নে নাই বাট আই থিংক ইউল চাই এইখিনিতে অলপমান স্পেচ দিব লাগিব অ'কে কুল এণ্ড এক্সাম্পল 1 বন্ধ কৰিলোঁ এক্সাম্পল 2 য়েছ কিন্তু এতিয়া মেটেলৰ পিছত স্পেচ দিব লাগিব অ'কে যদি কমপ্লেক্স আয়নটো এনায়নিক হয় চ' ক'ত গ'ল মোৰ পেইণ্ট ব্ৰাছ য়েছ চ' পটেছিয়াম এতিয়া আমাৰ কি আছে অনলি ওৱান লিগেণ্ড এণ্ড দেট ইজ অক্সেলেটো আৰু 3টা আছে তাৰ লগত চ' আমি লিখিম 30 অক্সালেটো ভুল হৈ গ'ল অক্সালেটো অ'কে 30 অক্সালেটো এতিয়া মেইন মালটো হ'ল যে থাৰ্ড ৰুলত আমি কি কৰিছিলোঁ আমি লিগেণ্ডকেইটা লিখি কেটায়নিক কেছত আমি লিগেণ্ডকেইটা লিখি তাৰে মেটেলৰ নামটো লিখি দিছিলোঁ কিন্তু যদি এনায়নিক কমপ্লেক্স আয়ন থাকে তেতিয়াহ'লে আমি মেটেল নেম প্লাছ আমি এটা ছাফিক্স ইউজ কৰোঁ হা এই মেটেল নেম প্লাছ ছাফিক্স এতিয়া কি ছাফিক্স এণ্ড দিছ ছাফিক্স ইজ 8 হা 8
তাৰ মানে এতিয়া লিখিম আমি ক্ৰমিয়ামেট অ'কে ইণ্টাৰেষ্টিং এনায়নিক হ'লে আমি ক্ৰমিয়ামেট ইউজ কৰিম অ'কে চ' কি আছিল ক্ৰমিয়াম হে ক্ৰমিয়ামেট হে কি হৈছে ভাই ক্ৰমিয়ামেট অ'কে যদি এটা ক্ৰমিয়ামৰ জেগাত কিবা বেলেগ থাকিলে কোবাল্ট চ' কোবাল্টেট আইৰণ ফেৰেট হা আইৰণ থাকিলে ফেৰেট কাৰণে এই মই কৈছোঁ ন হেক্সা চাইনাইডো ফেৰেট আমি প্ৰথম এক্সাম্পলটোত এই ৰিমেম্বাৰ দ্য বিগিনিং অফ দ্য ভিডিঅ' চ' সেইটো হেক্সা চাইনাইডো ফেৰেট চ' সেনেকৈ 8 ইউজ কৰিম যদি এইটো এনায়নিক হয় বস্তুটো হা 8 দিছ ইজ ইম্পৰ্টেণ্ট 8 আৰু তাৰপিছত আমি নৰ্মেলি আমি যেনেকৈ কি বুলি কয় অক্সিডেশ্যন নাম্বাৰ লিখোঁ হা চ' অক্সিডেশ্যন নাম্বাৰ ইন ৰোমান অক্সিডেশ্যন ষ্টেট অক্সিডেশ্যন নাম্বাৰ যি কোৱা তোমালোকে চ' এতিয়া আমি এইটো মেটেল চেণ্টাৰৰ অ'কে দিছ ইজ মেটেল চেণ্টাৰ এইটো মেটেল হয় কিন্তু এইটো বাহিৰৰ মেটেল আমি স্কুৱেৰ ব্ৰেকেটৰ ভিতৰৰ যোনবিলাক মাল সেইটোৰ লগত এই কনচাৰ্ণড চ' সেইকাৰণে ভিতৰৰ মেটেল চেণ্টাৰটোৰ আমি এতিয়া অক্সিডেশ্যন ষ্টেট ওলাই আমি লিখিম অ'কে চিম্পল মই এতিয়া যদি ছল্ভ কৰা পজ দিছ এণ্ড ছল্ভ আদাৰৱাইজ লেটছ গ' ডু ইট অ'কে প্ৰথমতে আমি লিগেণ্ডৰ টেবুলখন চাই লওঁ যে ইয়াৰ চাৰ্জ কিমান অক্সালেট এইটো লাগে ন ইয়াৰ চাৰ্জ হয় -2 অ'কে কুল চ' -2 আমি ইউজ কৰিম মই আছে না ইথাইলিন ডাইমিনৰ আমি 0 কৰিছিলোঁ দিছ ইজ এ নিউট্ৰেল মই ক'লোঁ ন চ' দিছ ইজ নিউট্ৰেল বাট অক্সালেট ইজ নট নিউট্ৰেল ইট হেজ চাৰ্জ দিছ ইজ হুইচ ইজ -2 চ' হিয়াৰ অ'কে তো আমি -2 ইউজ কৰিব লাগিব আমি ক্ৰমিয়ামৰ ধৰি লওক এক্স বুলি অ'কে এণ্ড এইটো 3টা আছে আৰু 3টা -2 +3 -2 অ'কে ব্ৰেকেটত মানে 3টা আছে আৰু ইয়াৰ চাৰ্জ -2 চ' য়েছ লগতে আমি এইটো কেলকুলেট কৰিব লাগিব ন কিমান থাকে পটেছিয়ামৰ চাৰ্জ +1 ৰাইট চ' 3 × 1 +1 একে কথা আমি আৰু 0 ইকুৱেট কৰি দিম নৰ্মেল চ' আমি যদি ছল্ভ কৰোঁ এইটো এক্স কিমান ওলাব দিছ ইজ -6 এণ্ড দিছ ইজ +3 হয় নহয় এণ্ড 0 এণ্ড দিছ ইজ ক্লিয়াৰলি যদি আমি ইফালে লৈ যাওঁ তেতিয়াহ'লে এক্স ওলাব 3 +3 একচুৱেলি হা +3 আমি প্লাছ মাইনাছ সদায় ডিফাৰেঞ্চিয়েট কৰিব লাগে যেতিয়া আমি ৰিডক্স কৰি আছোঁ হা নহ'লে উল্টা পুল্টা লাগি যায় হা চ' +3 কইনচিডেঞ্চ আগৰটো +3 ওলাইছিল এইটো +3 ওলাইছিল বাট দেটছ জাষ্ট কইনচিডেঞ্চ চ' জাষ্ট ৰাইট 3 হিয়াৰ হা যদি 2 হ'ল হয় তেতিয়াহ'লে অনলি এনেকৈ লিখিলে হয় 1 হ'লে অনলি 1 এনেকৈ লিখিলে হয় 1 জাষ্ট লাইক দেট বাট যিহেতু 3 আমি ধুনীয়াকৈ 3 ৰোমানত লিখি দিম কুল চ' এইখিনিয়ে এতিয়া যিহেতু লাষ্টত একো এনায়ন নাই চ' আমি এনায়ন কিয় লিখিম দৰকাৰে নাই কাৰণ আমি অলৰেডি মেটেলটো লিখিছোঁৱে বাহিৰত কেটায়নখিনি লিখিছোঁৱে চ' দিছ ইজ দ্য কি বুলি কয় হ'ল আইডিয়া অফ নমেনক্লেচাৰ ইন ফৰ কি বুলি কয় কমপ্লেক্স আয়নছ কমপ্লেক্স কম্পাউণ্ডছ এণ্ড মই ধুনীয়াকৈ মুচি দিওঁ এইবিলাক বস্তু হা চ' এইটোৱে নাম ইয়াৰে এইটো K3CrC2O43 এইটো নাম পটেছিয়াম ত্ৰিছঅক্সালেটো ক্ৰমিয়ামেট হা শুনিয়ে ভাল লাগি যায় মানে য়েছ আমি যদি ভাল পোৱা কেমেষ্ট্ৰি তেতিয়া শুনি ভাল লাগিব লাইক অবভিয়াছলি কিন্তু নহ'লে বহুত ডৰাওনা বাট চিন্তা কৰিব নালাগে আই থিংক ইউ উইল ডু ইট প্লিজ ছল্ভ দ্য ইনটেক্স এক্সাম্পল যোনবোৰ আছে এইবিলাক চাই ল'বা অলপমান এণ্ড লেটছ ডু আ কুইক ৰিকেপ কি কৰিছিলোঁ এইখনতো লিগেণ্ডছৰ টেবুল প্লিজ চেক দ্য ডিছক্ৰিপশ্যন ফৰ দ্য কি বুলি কয় PDF এণ্ড ৰ'বাচোন পটকৈ এইখিনি বন্ধ কৰি লওঁ এতিয়াহে ধুনীয়াহে একদম চাফা কি আছিল এইবিলাক আছিল নহয় জানো চ' এইখিনি জানা ইম্পৰ্টেণ্ট এইখিনি শিকি ল'বা প্লিজ এণ্ড অক্সিডেশ্যন নাম্বাৰ বহুত ইম্পৰ্টেণ্ট কেলকুলেট কৰা প্লিজ অলপমান ৰিভাইজ কৰি ল'বা সেয়া কৰি ল'বা এণ্ড তাৰপিছত এইখিনি বন্ধ কৰি আমি এক্সাম্পল 1ত যাওঁ কেটায়নিক এনায়নিক কমপ্লেক্স আয়নৰ কাৰণে বেলেগ ৰুলছ হয় এপ্লাই চ' যদি কেটায়নিক হয় নম্বৰ 1 লিগেণ্ডছক এলফাবেটিকেলি এৰেঞ্জ কৰি ল'লা ইউজ দিজ নিউমেৰিকেল প্ৰিফিক্সেছ মনোডেণ্টেডৰ কাৰণে ডাই ট্ৰাই টেট্ৰা পলিডেণ্টেডৰ কাৰণে 20-30 টেট্ৰাকিছ তাৰপিছত লাষ্টত অকল মেটেল নেম 8 নালাগে কিন্তু দেই কেটায়নিকত 8 নালাগে অকল মেটেল নেমটো লিখিব লাগিব কোবাল্ট হয় নে নাই ধুনীয়া আছে কোবাল্ট এণ্ড তাৰপিছত কি বুলি কয় অ'কে এণ্ড তাৰপিছত অক্সিডেশ্যন ষ্টেটটো ৰোমানত এণ্ড ৰুল নম্বৰ 4টো ধুনীয়াকৈ লিখি দিওঁ এনায়ন নেম লাষ্টত এই ক্ল'ৰাইড বা যিকোনো থাকে যদি ডাইক্ল'ৰাইড ট্ৰাইক্ল'ৰাইড কি বুলি কয় এনি হেল'জেন কিবা ফ্ল'ৰাইড আই ডণ্ট ন' যি থাকিব এনায়ন নেমটো লিখি দিব লাগিব চ' বাট ইন দ্য কেছ অফ এনায়নিক কমপ্লেক্স সল্ট
এনায়নিক কমপ্লেক্স সল্ট দেখছেন এই কি এইটো এনায়নিক কমপ্লেক্স সল্ট তেতিয়াহ'লে আমাৰ প্ৰথম ৰুল হ'ব যে আমি বাহিৰৰ যোনটো মেটেল যোনটো কেটায়ন অ'কে যোনটো কেটায়ন থাকিব সেইটোৰ নাম লিখিম ৰাইট সেইটোৰ নাম লিখিম এণ্ড তাৰপিছত লিগেন্সখিনি এৰেঞ্জমেণ্ট কৰিম মেটেলৰ নামটোৰ লগত 8 লগাম এণ্ড তাৰপিছত অক্সিডেশ্যন ষ্টেটটো ৰোমানত লিখিম এতিয়া মাই কুৱেশ্যন টু ইউ ইজ মই ধুনীয়াকৈ বন্ধ কৰি লওঁ মাই কুৱেশ্যন টু ইউ ইজ yes my question to you is I will give you this compound this complex compound and tare সেয়া ওলাব লাগিব ঠিক আছে no google okay try it yourself first before trying to find the answer and commentত ইয়াৰে এনচাৰটো লিখিব লাগিব but before this I think you should practice some questions on your own হা নিজৰ যোনটো এক্সাম্পল আছে সেইবিলাক প্ৰেক্টিছ কৰি এই যোনটো কম্পাউণ্ড ইয়াৰে নামটো ডিছক্ৰিপশ্যনত লিখি দিবা অলৰাইট ডিছক্ৰিপশ্যন কমেণ্ট য়েছ কমেণ্ট তেতিয়া কমেণ্টত লিখি দিবা অলছ' এইটো যোনটো আছে লিগেণ্ডৰ টেবুলখন এইখন তাতে আছে ডিছক্ৰিপশ্যনত চাই ল'বা এণ্ড য়েছ থেংক ইউ বুজি নাপালে মাফ কৰি দিবা বুজি পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা এণ্ড এইখিনিয়ে আৰু বাছ নমেনক্লেচাৰ খতম congratulations and I will see you in the next video. Take care and namaskar.